তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি 15 আগষ্ট সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। তো সকলোৱে উৰি ফুৰক আনন্দ মনেৰে, চালান তালান নাকাটা হয় আজি। তো মই গৈ আছোঁ, মানে ফেমিলি যাব, আমাৰ সৰু ফেমিলি আৰু বেলেগ বেলেগ ফেমিলি আছে। তো ফেমিলিও এটা মিনি পিকনিক যাম। তো যাই আছোঁ বাৰেগাঁও, আমাৰ পৰা মোটামুটি 30 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা, ঘৰৰ পৰা। তো বলক বাৰেগাঁও যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আহি পালোঁ আমি, তো গাড়ী আহিয়ে পোৱা নাই এতিয়ালৈকে। তো এতিয়া গাড়ী ৰখো অলপ। তো ফাইনেলি গাড়ী আহি গ'ল, এতিয়া গাড়ীত বহি গৈ আছোঁ বাৰেগাঁও। তো আজি বতৰটো খুব ধুনীয়া বতৰ, পূৰা ফৰকাল বতৰ, গা ধুব ভাল হৈছে নিজৰাত। তো ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ বাৰেগাঁও। তো গাড়ীৰ পৰা এইমাত্ৰ নমিলোঁ, আমি আহি পালোঁ লাগি গাঁও। এতিয়া যাই আছোঁ আমি টিকট কাউণ্টাৰত। ক'ত খা বস্তু এতিয়া খাব নোৱাৰা, এইটোৱেই তাতে যাই কেনে খালোঁ। এই দস্ত ভিজিলোঁ, মানে অলপ গা পা ধুলোঁ। তো আপোনালোকক দেখুৱাওঁ, মানে ড্ৰোন শ্বট তো ওপৰৰ পৰা চাই থাকোঁ। মিছেছ আমি এয়া তলত ওপৰৰ পৰা মই নিৰীক্ষণ কৰি আছোঁ কি কৰি আছে। তো খুব এনজয় কৰিলোঁ আজি বাৰেগাঁৱত। তো আপোনালোকে দেখিলে ড্ৰোন শ্বটটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। ঘৰলৈ উভতি থাকোঁতে আমাৰ এটা বেয়া খবৰ হৈ গ'ল, মানে টায়াৰটো আমাৰ পামচাৰ হৈ গ'ল গাড়ীৰ। তো সেইটো ঠিক কৰাত লাগিলোঁ এতিয়া। তো বহুত সময় লাগিলে মানে খোলোতে মেলোতে। ঠিক হৈ গ'ল এতিয়া। আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ফালৰ পৰা 15 আগষ্টৰ শুভেচ্ছা জনালোঁ, স্বাধীনতা দিৱসৰ। তো এতিয়া আমাৰ মিৰ্জা আহি পালোঁ, তো ঘৰলৈ উভতি যাওঁ। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো নেক্সট ভিডিঅ'ত আৰু এটা নতুন ব্লগৰ সৈতে লগ পাম। বাই বাই।